নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আহি থকা এক্সামৰ প্ৰিপাৰেচন কৰি আছে মোৰ আগৰ ভিডিও হ'ব আপোনালোকে নিশ্চয় চাইছে আৰু যদিহে চোৱা নাই তেনেহলে সেই ভিডিওসমূহ চাই ল'ব কাৰণ আহি থকা সকলো পৰীক্ষাৰ বাবে সেই ভিডিওসমূহ খুব ইম্পৰ্টেন্ট মই এমসিকিউ সিৰিজটোকে কন্টিনিউ ৰাখিছো আৰু আজি মই ইণ্ডিয়ান ইকনমিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন মই লৈ আহিছো এই কোৱেশ্চন কেইটা আমাৰ আহি থকা এডিআৰই বা আসাম পুলিচ এসআই সকলো এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট সো আপোনালোকে ভিডিওটো ভালদৰে চাব আৰু ভিডিওটোৰ শেষত কোনে কেইটা কোৱেশ্চন কাৰেক্ট কৰিব পাৰিছে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব সো আহক আমাৰ ভিডিওটো আৰম্ভ কৰো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 1 when was the first 5-year plan in India launched ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল অপচন এ দিয়া আছে 1947 অপচন বি 1951 অপচন সি 1952 আৰু অপচন ডি হৈছে 1955 ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি 1951 কোৱেশ্চন নম্বৰ 2 which Indian Prime Minister introduced the concept of 5-year plans ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল ইয়াৰ প্ৰধানমন্ত্ৰীজনৰ নামটো সুধিছে অপচন এ জৱাহৰলাল নেহেৰু অপচন বি চৰ্দাৰ পেটেল অপচন সি ইন্দিৰা গান্ধী আৰু অপচন ডি হৈছে লাল বাহাদুৰ শাস্ত্ৰী ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ জৱাহৰলাল নেহেৰু Question number 3 Who wrote the book Planned Economy for India Planned Economy for India নামৰ গ্ৰন্থখন কোনে লিখিছিল অপচন এ মহাত্মা গান্ধী অপচন বি চৰ্দাৰ বল্লভভাই পেটেল অপচন সি এম বিশ্বেশ্বৰায়া আৰু অপচন ডি হৈছে জৱাহৰলাল নেহেৰু ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি এম বিশ্বেশ্বৰায়া Question number 4 First 5-year plan of India was based on the ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিহৰ ওপৰত আধাৰিত আছিল ইয়াত চাৰিটা অপচন দিছে এই অপচন কিটাৰ কোনটো লগত ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আধাৰিত আছিল অপচন এ দিয়া আছে হাৰত ডমাৰ মডেল অপচন বি দিয়া আছে মাহালানবিছ মডেল অপচন সি দিয়া আছে দাদাভাই নাৰোজি মডেল আৰু অপচন ডি দিয়া আছে নন অফ দা এবভ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ হাৰত ডমাৰ মডেল ভাৰতৰ যেটো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আছে সেই পৰিকল্পনাটো হাৰত ডমাৰ মডেলৰ ওপৰত আধাৰিত আছিল Question number 5 Which sector was given the highest priority in the first 5-year plan প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কোনটো খণ্ডক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছিল অপচন এ এগ্ৰিকালচাৰ অপচন বি ইন্ডাষ্ট্ৰি অপচন সি সাৰ্ভিসেস আৰু অপচন ডি হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ এগ্ৰিকালচাৰ Question number 6 Which 5-year plan is associated with the slogan গৰিবী হটাও গৰিবী হটাও নামৰ যেটো স্লোগান আছিল সেই স্লোগানটো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত জড়িত আছিল অপচন এ দিয়া আছে ফাৰ্স্ট 5-year plan অপচন বি দিয়া আছে সেকেন্ড 5-year plan অপচন সি দিয়া আছে ফিফথ 5-year plan আৰু অপচন ডি দিয়া আছে 6th 5-year plan কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত গৰিবী হটাও নামৰ স্লোগানটো জড়িত আছে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ হ'ব অপচন সি ফিফথ 5-year plan আৰু এই গৰিবী হটাও যেটো স্লোগান আছিল এই স্লোগানটো কোনে দিছিলে সেই স্লোগানটো সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দিছিলে কোনে দিছিলে ইন্দিৰা গান্ধী ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাম আমি Question number 7 Who is often referred to as the father of economics কাক পায়ে অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় অপচন এ দিয়া আছে আডাম স্মিথ অপচন বি জন কেইনেছ অপচন সি কাৰ্ল মাৰ্কস আৰু অপচন ডি হৈছে এলফ্ৰেড মাৰ্শেল কাক কি বুলি কোৱা হয় অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ আডাম স্মিথ Question number 8
When was the ruling plans introduced in India? ভাৰতত ৰুলিং প্লেনৰ ধাৰণা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1951, অপশ্যন বি 1978, অপশ্যন চি 1972 আৰু অপশ্যন ডি দিয়া আছে 1980। ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 1978। 1978ত কি হৈছিলে? ৰুলিং প্লেনৰ ইন্ট্ৰডিউচ কৰা হৈছিল। নেক্সট কুৱেশ্যনলৈ যাম আমি। Question number 9. The concept of the ruling plan in India emerged as a continuation of the termination of which 5-year plan? ভাৰতত যিটো ৰুলিং প্লেনৰ ধাৰণা সেইটো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সমাপ্তিৰ ধাৰাবাহিকতা হিচাপে আত্মপ্ৰকাশ হৈছিল? অপশ্যন এ দিয়া আছে সেকেন্ড 5-year প্লেন, অপশ্যন বি দিয়া আছে থাৰ্ড 5-year প্লেন, অপশ্যন চি দিয়া আছে ফ'ৰ্থ 5-year প্লেন আৰু অপশ্যন ডি ফিফথ 5-year প্লেন। ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি ফিফথ 5-year প্লেন। Question number 10. Who was the chairman of the first Finance Commission of India? ভাৰতৰ প্ৰথম বিত্ত আয়োগৰ অধ্যক্ষ কোন আছিল? অপশ্যন এ YB Savan, অপশ্যন বি AK Chanda, অপশ্যন চি KC Neogi আৰু অপশ্যন ডি হৈছে PV Rajamanar। ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো এনসাৰ হ'ব অপশ্যন চি KC Neogi। KC Neogi কোন আছিলে? ভাৰতৰ প্ৰথম বিত্ত আয়োগৰ অধ্যক্ষ আছিল। Question number 11. What type of economic system does India primarily follow? ভাৰতে প্ৰধানকৈ কেনে ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা অনুসৰণ কৰে? অপশ্যন এ দিয়া আছে কেপিটেলিজম, অপশ্যন বি দিয়া আছে ছ'চিয়েলিজম, অপশ্যন চি আছে মিক্সড ইকনমি আৰু অপশ্যন ডি আছে কমাণ্ড ইকনমি। ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো এনসাৰ হ'ব অপশ্যন চি মিক্সড ইকনমি। Question number 12. What is the defining characteristic of a mixed economy? মিশ্ৰিত অৰ্থনীতিৰ সংজ্ঞায়িক বৈশিষ্ট্য কি? অপশ্যন এ কমপ্লিট গভৰ্ণমেণ্ট অনাৰশ্বিপ মানে সম্পূৰ্ণ চৰকাৰী মালিকীস্বত্ব, অপশ্যন বি কমপ্লিট প্ৰাইভেট অনাৰশ্বিপ সম্পূৰ্ণ ব্যক্তিগত মালিকীস্বত্ব, অপশ্যন চি কম্বিনেশ্যন অফ পাব্লিক এণ্ড প্ৰাইভেট অনাৰশ্বিপ ৰাজহুৱা আৰু ব্যক্তিগত মালিকীস্বত্বৰ সংমিশ্ৰণ, অপশ্যন ডি অনলি কোঅপাৰেটিভ অনাৰশ্বিপ বা কেৱল সমবায়ৰ মালিকীস্বত্ব। আমাৰ ভাৰতৰ যিটো অৰ্থনৈতিক ব্যৱস্থা সেইটোক মিক্সড ইকনমি বুলি কোৱা হয়। এই মিক্সড ইকনমি বৈশিষ্ট্য কি সেইটোৱে আমাক কুৱেশ্যন সুধিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব? মিক্সড ইকনমি মানে হৈছে অপশ্যন চি কম্বিনেশ্যন অফ পাব্লিক এণ্ড প্ৰাইভেট অনাৰশ্বিপ ৰাজহুৱা আৰু ব্যক্তিগত মালিকীস্বত্বৰ সংমিশ্ৰণ। ঠিক আছে। Question number 13. Adam Smith is best known for his influential work titled আডাম স্মিথৰ প্ৰভাৱশালী গ্ৰন্থৰ বাবে তেওঁ বেছিকৈ পৰিচিত আৰু সেই গ্ৰন্থখনৰ শিৰোনামটো কি মানে টাইটেলটো কি? অপশ্যন এ দিয়া আছে দ্য কমিউনিষ্ট মেনিফেষ্টো, অপশ্যন বি দ্য ৱেলথ অফ নেশ্যনছ, অপশ্যন চি ডাচ কেপিটেল আৰু অপশ্যন ডি হৈছে প্ৰিন্সিপলছ অফ ইকনমিক্স। আডাম স্মিথে যিখন কিতাপ লিখিছিল তাৰ নামটো কি? ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি দ্য ৱেলথ অফ নেশ্যনছ। Question number 14. Which year marked as a significant shift towards the LPG model in India's economic policies? কোনটো বছৰত ভাৰতৰ অৰ্থনৈতিক নীতিত LPG মডেলৰ দিশত উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছিল? LPG মডেল ভাৰতৰ অৰ্থনীতিত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1971, অপশ্যন বি 1984, অপশ্যন চি 1991 আৰু অপশ্যন ডি হৈছে 2000। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি 1991। এইখিনিতে আৰু এটা মন কৰিব লগা কথা, আমাৰ যিটো LPG মডেল দিয়া হৈছিলে সেইখিনি সময়ত মানে 1991ত ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ কোন আছিলে? এইটো কেতিয়াবা আমাৰ এক্সামত কুৱেশ্যন আহি যাব পাৰে। চ' তেখেতৰ নামটো কি আছিলে? ডক্টৰ মনমোহন সিং। ঠিক আছে। নেক্সট কুৱেশ্যনলৈ যাম আমি। Question number 15. The term LPG in the context of Indian economic reform stands for ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ প্ৰসংগত LPG শব্দটোৰ অৰ্থ হ'ল LPG শব্দটোৰ অৰ্থ কি?
অপশ্যন এ লিকুইড পেট্ৰলিয়াম গেছ, অপশ্যন বি লিবাৰাইজেশ্যন, প্ৰাইভেটাইজেশ্যন, গ্ল'বেলাইজেশ্যন, অপশ্যন চি লাৰ্জ পাব্লিক গ্ৰাণ্টছ আৰু অপশ্যন ডি হৈছে লং টাৰ্ম প্লেনিং গ'লছ। যিটো LPG কথা আপোনালোকে পালে, ভাৰতৰ অৰ্থনীতিত যিটো LPGৰ আমাৰ কি হৈছিল প্ৰৱৰ্তন হৈছিলে, সেই LPGটোৰ ফুল মিনিংটো কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি লিবাৰাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন। Question number 16. The Disinvestment Commission in India was set up in which year? ভাৰতত বিনিয়োগ আয়োগ কোন বছৰত গঠন কৰা হৈছিল? কি সুধিছে? ডিসইনভেষ্টমেন্ট কমিশন মানে বিনিয়োগ আয়োগ। অপশ্যন এ 1991, অপশ্যন বি 1996, অপশ্যন চি 2000 আৰু অপশ্যন ডি হৈছে 2005। ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1996। এইটো খুব ইম্পৰ্টেণ্ট। LPG আমি কেতিয়া বুলি পালোঁ? LPG চনটো হৈছে 1991 আৰু ডিসইনভেষ্টমেন্টৰ আমাৰ যেটো ইয়াৰ হৈছে হেতু কিমান? 1996। এই দুইটা চন আপোনালোকে মনত ৰাখি থৈ দিব। Question number 17. What does the term disinvestment refer to in economic terms? অৰ্থনৈতিক দিশত বিনিয়োগ শব্দটোৱে কি বুজায়? অপশ্যন এ ইনভেষ্টমেন্ট বাই দ্য গভৰ্ণমেণ্ট ইন পাব্লিক এণ্টাৰপ্ৰাইজেছ, চৰকাৰে ৰাজহুৱা উদ্যোগত বিনিয়োগ কৰা। অপশ্যন বি ইনভেষ্টমেন্ট বাই প্ৰাইভেট ইণ্ডিভিজুৱেলছ ইন গভৰ্ণমেণ্ট প্ৰজেক্ট, চৰকাৰী প্ৰকল্পত ব্যক্তিগত ব্যক্তিৰ বিনিয়োগ। অপশ্যন চি চেলিং গভৰ্ণমেণ্টছ ইকুইটি ইন পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ, ৰাজহুৱা খণ্ডৰ উদ্যোগত চৰকাৰৰ ইকুইটি বিক্ৰী কৰা। আৰু অপশ্যন ডি হৈছে গভৰ্ণমেণ্টছ ইনভেষ্টমেণ্ট ইন ফৰেইন মাৰ্কেটছ, বিদেশী বজাৰত চৰকাৰৰ বিনিয়োগ। এই ডিসইনভেষ্টমেন্ট যিটো শব্দ আমি পালোঁ, ডিসইনভেষ্টমেন্ট মানে কি বুজায়? ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চেলিং গভৰ্ণমেণ্টছ ইকুইটি ইন পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ, ৰাজহুৱা খণ্ডৰ উদ্যোগত চৰকাৰৰ ইকুইটি বিক্ৰী কৰা, আৰু তাকে কি বুলি কোৱা হয়? বিনিয়োগ বা ডিসইনভেষ্টমেন্ট বুলি কোৱা হয়। Question number 18. The book Poverty and Un-British Rule in India was written by Poverty and Un-British Rule in India নামৰ গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন এ জৱাহৰলাল নেহেৰু, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি দাদাভাই নাৰোজী আৰু অপশ্যন ডি হৈছে RC দত্ত। ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি দাদাভাই নাৰোজী। এই বুকখন খুব ইম্পৰ্টেণ্ট, এক্সামত এইটো কুৱেশ্যন আহি যাব পাৰে যে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে লিখিছিল? কাৰেক্ট এনচাৰ কি পালোঁ আমি? দাদাভাই নাৰোজী। কুৱেশ্যন নম্বৰ 19. Who among the following is the current CEO of নীতি আয়োগ? নিম্নলিখিত কোন নীতি আয়োগৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া? চিফ এক্সিকিউটিভ অফিচাৰ। নীতি আয়োগৰ CEO কোন? অপশ্যন এ দিয়া আছে মিষ্টাৰ পৰমেশ্বৰন আয়াৰ, অপশ্যন বি দিয়া আছে অৰবিন্দ সুব্ৰমণিয়ান, অপশ্যন চি দিয়া আছে অৰবিন্দ পানাগাৰিয়া আৰু অপশ্যন ডি দিয়া আছে BVR সুব্ৰমণিয়াম। ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি BVR সুব্ৰমণিয়াম। আৰু BVR সুব্ৰমণিয়াম কোন? বৰ্তমান নীতি আয়োগৰ CEO। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 20. When was নীতি আয়োগ established? নীতি আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ 2000, অপশ্যন বি 2010, অপশ্যন চি 2015 আৰু অপশ্যন ডি 2018। ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 2015। 2015ৰ 1 জানুৱাৰীত কি হৈছিলে? আমাৰ নীতি আয়োগৰ প্ৰতিষ্ঠা হৈছিল। সো আজিৰ এই ভিডিঅ'টোত আমাৰ এইকেইটা কুৱেশ্যনেই আছিলে। এইকেইটা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ইকনমি আৰু এনেকুৱা কুৱেশ্যন আছে যিকেইটা মই আহি থকা ভিডিঅ' আগবঢ়াই যাম। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব, আৰু চেনেলটো যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ'ই আগবঢ়াই যাম। সো আজিলৈ ইমানেই, ধন্যবাদ।